ভাৰতবৰ্ষজুৰি জনজাতীয় গৌৰৱ দিৱস উদযাপন হৈছে শ্বহীদ বিৰছা মুণ্ডাৰ স্মৰণত। আৰু আজি চাবুৱাবাসীৰ কাৰণে এটা আনন্দৰ খবৰ যে চাবুৱাবাসী যিখন সমাজ, এই সমাজখনৰ আদিবাসী চাহ জনজাতীয় সমাজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এই সমাজৰ মাজত আজি চাবুৱা টেঙাখাত পথত অসম চৰকাৰৰ আছুতীয়া পুঁজিৰে 5 লাখ টকাৰ ব্যয় সাপেক্ষে ইয়াত বিৰছা মুণ্ডাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছিল। আজি আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তি মুকলি কৰা হৈছে। আমাৰ বিশ্বাস যে ধৰতী আব্বা বিৰছা মুণ্ডাৰ নিজৰ কৃষ্টি, সংস্কৃতি, ধৰ্ম, ঐতিহ্য ৰক্ষাৰ যি সংগ্ৰাম, এই সংগ্ৰামে যুগে যুগে সকলোকে অনুপ্ৰাণিত কৰি ৰাখিছে। এই প্ৰতিমূৰ্তিটো ইয়াত নিৰ্মাণ হোৱাৰ পিছত এই অঞ্চলৰ নতুন প্ৰজন্মই বিৰছা মুণ্ডাক নতুনকৈ জানিব আৰু সেই আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ সাহস আৰু প্ৰেৰণা লাভ কৰিব। আচ্ছা, ইতিমধ্যে যিটো জনজাতিকৰণৰ বিষয়, সেইটো কেইবাটাও জনগোষ্ঠী সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম চৰকাৰৰ এই জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ এতিয়া কৰণী কিমানখিনি আগবাঢ়িছে? অহা 25 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 25 নৱেম্বৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ইতিমধ্যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে গঠন কৰি দিয়া মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতে যিখন মন্ত্ৰী গোট গঠন কৰা হৈছিল তাত সভাপতি আছিল স্বয়ং আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজিৰ তাৰিখত তেখেত তাৰ সভাপতি নহ'লেও তেখেত সেই সমিতিৰ ওচৰত দায়বদ্ধ হৈ আছে আৰু বিষয়টোৰ লগত দায়বদ্ধ হৈ আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপেও এই সংবেদনশীল বিষয়টোৰ ক্ষেত্ৰত তেখেত যথেষ্ট চিৰিয়াছ। আৰু অহা 25 তাৰিখে অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব পৰাকৈ এখন সংহত মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিল হ'ব বুলি আমি আশাবাদী। বিহাৰৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰিলে এনডিএ, আপোনাৰ এইবাৰ 26ত তেনেকুৱা ধৰণৰ হ'ব নেকি? নিশ্চিতভাৱে কংগ্ৰেছ এতিয়া এটা বিগ জিৰ'। কংগ্ৰেছৰ নেতৃত্ব বা কংগ্ৰেছৰ ওপৰত মানুহৰ আস্থাৰ বিশ্বাস নাইকিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা, দৰ্শন, সেই দৰ্শন আৰু দূৰদৰ্শী চিন্তাত ৰাইজ মানে সদায় ৰাইজে সেই দৃষ্টিভংগী সমৰ্থন কৰে। আৰু তেখেতে গ্ৰহণ কৰা যি পন্থা, সেই পন্থাই ভাৰতবৰ্ষখনক লগতে অসমখনকো সঠিক দিশত আগবঢ়াই নিছে, উন্নয়নৰ পথত আগবঢ়াই নিছে। আৰু ৰাইজে যিহেতু উন্নয়ন বিচাৰে, গতিকে উন্নয়নৰ যাত্ৰাত ৰাইজে এনডিএক সমৰ্থন কৰিব বুলি আমি আশাবাদী। 26ৰ নিৰ্বাচনত অগপয় কিমানখন আসন আপুনি বিচাৰিছে? এতিয়ালৈকে আনুষ্ঠানিক আলোচনা হোৱা নাই, কিন্তু অসম গণ পৰিষদৰ দলে পূৰ্বতকৈ অধিক আসনত যোগদান কৰিব সেইটো নিশ্চিত হৈছে।